হাই বন্ধুসকল, যদি আপোনালোকে আপোনালোকৰ মোবাইল ফোনটো গুগল এডৰ পৰা ৰক্ষা কৰিব বিচাৰে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। হয় বন্ধুসকল, যেতিয়া ইণ্টাৰনেট ডাটা অন কৰি ইউটিউব বা ফেচবুক অন্যথা বিভিন্ন বস্তু চাই থাকোঁ, তেতিয়া গুগল এডসমূহ আহি আমাক বহুত অশান্তি দিয়ে, যাৰ বাবে আমাৰ বহুত খং উঠে। গতিকে এই গুগল এডসমূহৰ পৰা ৰক্ষা পাবলৈ মই আপোনালোকক তিনিটা ছেটিঙৰ কথা ক'ম। সেই তিনিটা ছেটিং কৰিলে আপোনালোকে মোবাইলটোক গুগল এডৰ পৰা ৰক্ষা কৰিব পাৰিব। গতিকে বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই কৈ ল'ব বিচাৰিছোঁ যে সকলো মোবাইলৰে ছেটিংসমূহ অলপ বেলেগ বেলেগ ধৰণে থাকে। গতিকে আপোনালোকে ছেটিংবোৰ ভালদৰে চাই ল'ব। মই যিটো মোবাইলত কৈ দেখুৱাবলৈ ওলাইছোঁ সেই মোবাইলটো হ'ল ইনটেক্স। গতিকে আপোনালোকৰ মোবাইলটো সেই একেধৰণে ছেটিংবোৰ নাপাবও পাৰে। প্ৰথমতে মোবাইলৰ ছেটিঙত যাব। তাৰপিছত গুগল অপশ্যনটোত ক্লিক কৰিব। এডছ লিখাই থকা অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত এডছ বা গুগল লিখাই থকা অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত ক্ৰম ব্ৰাউজাৰটোত অ'পেন কৰি ল'ব। ছাইটটো খোল খোৱাৰ লগে লগে ওপৰত তিনিটা লাইট দেখিবলৈ পাইছে, সেই তিনিটা লাইটত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অপশ্যন আহিব, তাৰ এড লিখা থকা অপশ্যনটোত ক্লিক কৰিব। লোডিং হওঁতে অলপ সময় ল'ব। তাৰপিছত তলফালে বহুকেইটা অপশ্যন দেখিবলৈ পাব। যদি আপোনালোকৰ একে ধৰণৰ এড আহে, অৰ্থাৎ ধৰি লওক আপোনালোকৰ স্পৰ্টৰ এড আহে, এই স্পৰ্টৰ এডটোকো আপোনালোকে অকল স্পৰ্টৰ এডটোক অফ কৰিব পাৰে, বা যদি আপোনালোকৰ কাৰৰ এড আহে বা তেনেকুৱা কিছুমান একে ধৰণৰ এড আহে, তেতিয়াহ'লে আপোনালোকে ছিংগেলকৈও সেই এডসমূহ বন্ধ কৰি থ'ব পাৰে। আৰু ছিংগেলকৈ নকৰি সকলোবোৰ এড অহা বন্ধও কৰি থৈ দিব পাৰে। গতিকে দুটা অপশ্যন থাকে তাত। আপোনালোকে যিকোনো যেনেদৰে কৰে আপোনালোকৰ নিজৰ কথা আৰু মানে ছিংগেলকৈ কৰিব পাৰে আৰু সকলোবোৰ বন্ধ কৰি থ'ব পাৰে। যদি আপুনি ছিংগেলকৈ এডসমূহ বন্ধ কৰিব খোজে, তেতিয়াহ'লে যোনটো এড বন্ধ কৰিব খোজে তাত এনেদৰে ক্লিক কৰিব আৰু তাৰপিছত টাৰ্ণ অফ কৰি দিব। এনেদৰে সকলোবোৰ এটা এটাকৈ টাৰ্ণ অফ কৰিব পাৰে। আৰু যদি সকলো এড অহা একেবাৰতে বন্ধ কৰিব খোজে, তেতিয়াহ'লে এড পাৰ্চনেলাইজেশ্যন সেইটো অন হৈ থাকে। গতিকে সেইটো অফ কৰি দিব, মানে টাৰ্ণ অফ কৰি দিব। তাৰপিছত গট ইট অপশ্যনটোত ক্লিক কৰিব। তেতিয়াহ'লে আপোনাৰ সকলো এড অহা বন্ধ হ'ব। এতিয়া ছেকেণ্ড ছেটিংটো কৰিবলৈ আপুনি যাব লাগিব ক্ৰম ব্ৰাউজাৰত। কোণৰ ফালে দেখিবলৈ পোৱা কাৰ চিনডালত ক্লিক কৰিব। তাৰপিছত ছেটিং অপশ্যনটো ক্লিক কৰিব। ছেটিং অপশ্যনটো ক্লিক কৰাৰ পিছত তলফালে ছাইড ছেটিং বোলা এটা অপশ্যন আহে, তাত ক্লিক কৰিব। তাৰপিছত কুকিজবোৰ এলাও হৈ থাকে, সেইটো অফ কৰি দিব। এলাও থাৰ্ড পাৰ্টি কুকিজ, সেইটো ৰাইট চিনটো গুচাই দিব। নেক্সট আপুনি পপ আপ অপশ্যনটো ক্লিক কৰিব। তাত যদি অন হৈ থাকে, সেইটো অফ কৰি দিব। এতিয়া থাৰ্ড ছেটিংটো কৰিব লাগিব ফেচবুকত, যাৰ কাৰণে আপুনি ফেচবুক এপটো অ'পেন কৰি ল'ব লাগিব। অ'পেন কৰাৰ পিছত ওপৰত তিনিডাল য'ত আছে তাত ক্লিক কৰিব। আৰু তলফালে ছেটিং এণ্ড প্ৰাইভেচি অপশ্যনটো ক্লিক কৰিব। তাৰপিছত প্ৰাইভেচি শ্বৰ্টকাটত ক্লিক কৰিব।
তাৰপিছত মোৰ ছেটিঙত ক্লিক কৰিব। মোৰ ছেটিঙত ক্লিক কৰাৰ পিছত এণ্ড্ৰইড অপশ্যনবোৰ খোল খাব। তাৰপিছত এডছ অপশ্যনটো ক্লিক কৰিব। তাৰপিছত এড ছেটিঙত ক্লিক কৰিব। তাৰপিছত মই য'ত দেখুৱাই দিছোঁ তাক ক্লিক কৰিব। কণ্টিনিউ অপশ্যনটো ক্লিক কৰিব। তাৰপিছত এলাও হৈ আছিল তাক মানে নট এলাও কৰিব, মানে অফ কৰি দিব। তাৰপিছত ছেভ কৰিব, তাৰপিছত ডান কৰিব। য়েছ আৰু ন দুটা অপশ্যন আহিছে তাতে, ন অপশ্যনটোত ক্লিক কৰি দিব। বন্ধুসকল, এই তিনিটা ছেটিং এনেদৰে কৰিলে গুগল এডৰ পৰা ৰক্ষা হ'ব পাৰি।